ডিফু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শন আৰু জ্ঞান মেলা সমগ্ৰ শিক্ষা অভিযানৰ সৌজন্যত ৰূপায়ণ এই কাৰ্যসূচী। ধনশিৰিস্থিত বন বিভাগৰ কৰ্মীসকলে নগাচাং তিনিআলিৰ পৰা জমা কৰি থোৱা কাঠৰ কুণ্ডা বন বিভাগৰ অনুমতিৰ অবিহনে গছসমূহ কটাৰ অভিযোগ। খেতি মাটিৰ আবাদ কৰিবৰ বাবে একাংশ ৰাইজে কাটিছিল গছসমূহ। বেচৰকাৰী সংগঠন চেমছন সিং ইংটিৰ সিংথুৰ আমিৰ উদ্যোগত হাওৰাঘাটত উদযাপন জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যুৰ বাৰ্ষিকী অনুষ্ঠান। জননায়ক গৰাকীৰ নামত জনালে গভীৰ শ্ৰদ্ধাঞ্জলি। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ডিফু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শন আৰু জ্ঞান মেলা। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ অধীনস্থ সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত চলে এই অনুষ্ঠান। জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শন আৰু জ্ঞান মেলাত প্ৰতিখন শিক্ষা খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আহি যোগদান কৰে। এই কাৰ্যসূচীত জিলা পৰ্যায়ত প্ৰদৰ্শনৰ লগতে বিজ্ঞান আৰু অংক বিষয়ক প্ৰতিযোগিতা ক্লাষ্টাৰ সমূহৰ মাজত অনুষ্ঠিত হয়। জুনিয়ৰ কলেজৰ অধ্যক্ষ বিবিচন ৰংপি, ডিফু চৰকাৰী মহাবিদ্যালয় GOLG অধ্যাপক ৰঞ্জিত হানছে, ধন টেৰাং প্ৰমুখ বিশিষ্ট শিক্ষাবিদসকলে প্ৰতিযোগিতাসমূহৰ বিচাৰ কৰে। প্ৰতিযোগিতা আজি বিজয়ী হোৱাসকলক পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতাত নিৰ্বাচিত কৰিব বুলি জানিবলৈ দিয়ে DPO লংকে ৰংচেহনে। Mela pulo English pen Science and Mathematics Convention. Madangte Mathematics la pen Science la soa usomara tum phan ansu siang song kinung ponji school tum la soa phan si competition district long bila la pen la so Gyan Mela madangte Maths and Science Convention la ke high school level along alang tum competition dolo pen school level along pen competition high si cluster puisido pen cluster along ke school hum krisi matangte hum ke la songbong pen sia cluster lo hata competition do po pen hala dakke haya tum sia ko block level block along competition do po la pen block along tangder lo pote district level along la bosong sili tum hang lo asi pin আনহাতে উল্লেখ্য যে জিলাখনৰ ৭টা শিক্ষা খণ্ডৰ আটাই ডিফু বুনিয়াদী কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানত যোগদান কৰি যদিও চামিলাংশ শিক্ষা খণ্ডৰ অধীনস্থ ক্লাষ্টাৰসমূহে যোগদান কৰাৰ পৰা বিৰত থকা বুলি জনা গৈছে। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। ধনশিৰি বন বিভাগৰ কাণ্ড। খেতি মাটি আবাদ কৰিবৰ নিমিত্তে নগাচাং তিনিআলিৰ ৰাইজে কাটিছিল গছসমূহ। বন বিভাগৰ অভিযোগ যে এইসমূহ গছ কটাৰ ক্ষেত্ৰত কোনো অনুমতি লোৱা নাছিল। ফলত এই খবৰ পোৱা মাত্ৰেই বন কৰ্মীয়ে উক্ত স্থানত উপস্থিত হৈ কাটি জমা কৰি থোৱা আটাইবোৰ কাঠৰ কুণ্ডা জব্দ কৰি লৈ আহে। হয়, এয়া বন বিভাগে ধনশিৰি নগাচাঙৰ পৰা কাঠৰ কুণ্ডা জব্দ কৰি থকাৰ দৃশ্য। বন কৰ্মীৰ অভিযোগ উদ্দেশ্য যি নহওক বন বিভাগৰ অনুমতি লোৱা হোৱা নাছিল। তাৰ উপৰি এই মাটিৰ বাবদ নাই কাৰোৰে নামত চৰকাৰী পট্টা। সেয়ে বন বিভাগে সমূহ কাঠৰ কুণ্ডা নিজৰ অধীনলৈ এইদৰে লৈ অনা বুলি সংবাদ মাধ্যমক জানিব দিয়ে। আনহাতে কোনো মূল্যৱান গছ নথকা এনেয়ে পৰি থকা মাটিত খেতি কৰাৰ উদ্দেশ্যৰে গছ কেইডাল কটা হৈছিল। বন কৰ্মী এনে কাণ্ডত হতাশ হৈ পৰে খেতিৰ বাবে মাটিৰ আবাদ কৰিব বিচৰা ৰাইজ। অৱশ্যে বন কৰ্মীয়ে ৰাইজৰ কাকো এই কাৰ্যৰ বাবে জবাবদিহি বা জৰিমনা জাতীয় একোকে কৰা পৰিলক্ষিত হোৱা নাই। ধনশিৰিৰ পৰা টিংকুৰি ফুচাৰ ৰিপৰ্ট, কাট নিউজ। দিনজোৰা কাৰ্যসূচীৰে জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন হাওৰাঘাটতো। বেচৰকাৰী সংগঠন চেমছন সিং ইংটিৰ সিংথুৰ আমিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাট এমি স্কুলৰ সহযোগত উদযাপন জননায়কগৰাকীৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠান।
সমগ্ৰ কাৰ্বি আংলঙৰ লগতে সংগতি ৰাখি হাওৰাঘাটৰ বেচৰকাৰী সংগঠন চেমছন সিং ইংতি সিংথুৰ আমিৰ উদ্যোগত হাওৰাঘাট এমই স্কুলৰ সহযোগত বৰ্ণাঢ্য তথা দিনজোৰা কাৰ্যসূচীৰে শুক্ৰবাৰে উদযাপন কৰা হয় জাতীয় নেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠান। অনুষ্ঠানটিৰ আৰম্ভণিত প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিদ্যাৰাম সিংনাৰে আৰু বন্তি প্ৰজ্বলন কৰে বেচৰকাৰী সংগঠনটিৰ সদস্য ৰাণা ৰংহাঙে। উল্লেখ্য কাৰ্যসূচীৰ অংশ হিচাপে বিয়লি ভাগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কি অনুষ্ঠান হৈছে? আজি চেমছন সিংটিৰ মৃত্যু তিথি আমি পালন কৰিছোঁ। এইটো চেমছন সিংটি তিনিথোৱা আমাৰ আৰু হাওৰাঘাট চৰকাৰী মধ্যমীয়া বিদ্যালয় সহযোগত চেমছন সিংটি তিনিথোৱা আমাৰ NGO আৰু হাওৰাঘাট চৰকাৰী মধ্যমীয়া বিদ্যালয়ৰ সহযোগত আমি চেমছন সিংটি ষ্টেট ইউনিভাৰ্চিটি আজি পাতিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। তাৰে ভিতৰত কুইজ প্ৰতিযোগিতা আছে, আকস্মিক বক্তৃতা আৰু আৰ্ট কম্পিটিশ্যন। এই তিনিটা কাৰ্যসূচী ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি হাতত লৈছোঁ আৰু চেমছন সিংটিৰ জীৱনীৰ ওপৰত মই চেমছন সিংটিৰ যোনটো আমাৰ NGOৰ ছেক্ৰেটাৰীৰ ফালৰ পৰা কিছু আলোকপাত কৰি দিছোঁ। চেমছন সিংটিৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে এইখিনি প্ৰতিযোগিতাসমূহ বেচৰকাৰী সংগঠনটিৰ সদস্যদ্বয় দীপক বৰদলৈ আৰু মদন দাওলা গোপুৱে পৰিচালনা কৰে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। যি সময়ত বিশ্বই উঠি অহা যুৱ প্ৰজন্মক নিচা সামগ্ৰীৰ পৰা ৰক্ষাৰ বাবে বিভিন্ন কৌশল তথা আঁচনি উলিয়াইছে, বিশ্ব মানৱ চিন্তিত হৈছে ভৱিষ্যত প্ৰজন্মক এনে ভয়ংকৰ অনিশ্চিত অন্ধকাৰ পৰা উদ্ধাৰ কৰিবলৈ। এনে সময়তে বৃহত্তৰ বোগাজান এলেকাত উঠি অহা নৱ প্ৰজন্মৰ মাজত নিচা সেৱনৰ প্ৰতি আসক্ত তথা জনপ্ৰিয়তাই সাধাৰণতে চিন্তিত কৰি তুলিছে বৌদ্ধিক মহলক। নাগালেণ্ড সীমান্তৱৰ্তী এলেকা তথা বিভিন্ন কাৰণত স্পৰ্শকাতৰ এলেকা হিচাপে চিহ্নিত বৃহত্তৰ বোগাজান আৰক্ষী থানাৰ এলেকাত সাধাৰণতে অসম আৰক্ষীকে ধৰি বিভিন্ন কোম্পানীৰ নিৰাপত্তা বাহিনীয়ে গিজগিজাই থকা পৰিলক্ষিত হয়। তৎসত্ত্বেও বিভিন্ন অনৈতিক ঘটনা সংঘটিত তথ্য সঘনাই সংবাদ শিৰোনাম দখল কৰে অঞ্চলটো। কেনেকৈ সম্ভৱ হয় একেবাৰে চিন্তনীয় কথা। সম্প্ৰতি একাংশ কম বয়সীয়া যুৱকসকলৰ মাজত নিচা সামগ্ৰী সেৱনৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ তথ্যই চৰম ভাবুকি আনিছে যুৱ প্ৰজন্মৰ ভৱিষ্যত। সুৰা, ধপাত, বিড়ি, চিগাৰেট, কানি, ভাং আদি নিচাযুক্ত সামগ্ৰীৰ কথা প্ৰায়ে জানে সকলোৱে, কিন্তু দৃশ্যাংশত দেখুৱাৰ দৰে এইদৰে ফাৰ্মাচীসমূহত সুলভভাৱে পোৱা চৰ্দি কাহৰ ঔষধৰ ভিতৰত স্পাৰ্ছ, প্ৰক্সিভন, কৰেক্স, ফ্ৰেন্সিডাইন, কটেৰেক্স আদি স্কুলীয়া তথা কলেজীয়া ছাত্ৰই অধিকভাৱে কিনাৰ লগতে ব্যৱহাৰ কৰাৰ তথ্য বাহিৰ হৈছে। সাংবাদিকৰ দল এটাই 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আমৰজানত এটা স্থানত অধিক সংখ্যাত উক্ত ঔষধৰ সেৱন কৰাৰ পিছত পেলাই দিয়া খালী বটল দমদম লক্ষ্য কৰে। লক্ষণীয়ভাৱে এইবিধ সামগ্ৰীৰ প্ৰতি আসক্তি যুৱকৰ সংখ্যা বোকাজান মহকুমাৰ লাহৰীজান, আমৰজান, হাঞ্জালাংছো, পাকলাংছো, বালিপথাৰ, সুখানজান, চিলনীজান, মৈছকিলিং, দেওপানী, হিডিপি আৰু ডিলাই এলেকালৈকে বৃদ্ধি পাইছে। বোকাজানৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে কিছু বাণিজ্যিক বিৰতিৰ। Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies,
cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু কাৰ্বি জাতিৰ জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অসম সৰ্বশিক্ষা অভিযান মিছনৰ পশ্চিম কাৰ্বি আংলং জিলাৰ উদ্যোগত জ্ঞান মেলা আৰু বিজ্ঞানৰ আহিলাৰ ওপৰত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাৰ ডংকামুকাম বিশ্ব কবিতা ইংলিছ স্কুলত সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি শুক্ৰবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অসম সৰ্বশিক্ষা অভিযান মিছন পশ্চিম কাৰ্বি আংলং জিলা সমন্বয়ক হাকিম ৰংপিয়ে ভাৰতীয় বৈজ্ঞানিক চি.ভি. ৰমনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপন কৰে ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় অধ্যক্ষ তথা বিচাৰক মনোজ কুমাৰ ৰয়ে। ইয়াৰ পিছতে কাৰ্বি জাতিৰ নায়ক চেমছন সিং ইংটিৰ প্ৰতিচ্ছবিত মাল্যপন তথা বন্তি প্ৰজ্বলন কৰে জিলা সমন্বয়ক হাকিম ৰংপিয়ে। বিজ্ঞানৰ প্ৰদৰ্শনীয় জ্ঞান মেলা উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে জিলা সমন্বয়ক হাকিম ৰংপি। তাৰ ভিতৰত আমি পলিউশ্যনটো দেখাইছোঁ, কাৰণ পলিউশ্যনৰ পৰা বাকী দুটা ক্ৰিয়েট হৈছে, লেণ্ড পলিউশ্যনৰ পৰা ডেজাৰ্টিফিকেশ্যন হৈছে আৰু এয়াৰ পলিউশ্যনৰ পৰা গ্ল'বেল ৱাৰ্মিং হৈছে। এতিয়া আমি এই পলিউশ্যনৰ পৰা কেনেকৈ বাচিব পাৰোঁ। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰংখাং ব্লক শিক্ষক সমিতিৰ সভাপতি মনপ্ৰসাদ উপাধ্যায়, ক্ৰুংজুং এম.ই. স্কুলৰ প্ৰধান শিক্ষক বৰসিং ইংলেং, সমল ব্যক্তি বিষ্ণু নিৰলা, CRCC মোহন তেৰণ। ইয়াৰ উপৰিও সভাখনত উপস্থিত থাকে বহু শিক্ষাবিদ তথা শিক্ষক কৰ্মীসকল। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। কাৰ্বি জাতীয় নায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু দিৱস উলহ মালহেৰে পালন বোকাজানতো। বোকাজান পৌৰসভাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, পৌৰসভাৰ অধ্যক্ষ বিনোদ কুমাৰ শ্বাহ প্ৰমুখ ৱাৰ্ড কমিছনাৰসকল উপস্থিত থাকে। জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং সমিতিৰ সভাপতি জিতু ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতি চাৰণ সভাত যোগদান কৰা অতিথিসকলে প্ৰয়াত নেতাগৰাকীৰ জীৱনজোৰা কৰ্ম সাধনা, জিলা গঠনৰ বাবে কৰা সংগ্ৰাম তথা ত্যাগ, কাৰ্বি জাতিৰ বাবে দেখুৱাই থৈ যোৱা আদৰ্শ আদিৰ ওপৰত বক্তব্য প্ৰদান কৰে। উল্লেখ্য সভাত অতিথি তথা বক্তা হিচাপে উপস্থিত থাকে কাৰ্বি লাম্মেদ আমেৰ উপদেষ্টা বাৰিন ইংটি, বিশিষ্ট লেখক গৱেষক ধৰম সিং তেৰণ, বিশিষ্ট সাংবাদিক তথা লেখক জয় সিং তকবি, বিশিষ্ট লেখক তথা সমাজকৰ্মী লুনচে টিমু, সাংবাদিক পেঞ্চনাৰ নগেন বৰা, বিশিষ্ট লেখক চন্দ্ৰকান্ত তেৰা, বিশিষ্ট সাংবাদিক তথা লেখক পবিত্ৰ বৰা প্ৰমুখ গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। সন্ধিয়া জননায়কগৰাকীৰ শ্ৰদ্ধাত নেতাগৰাকীৰ স্মাৰক উদ্যানত আলোকীকৰণ কৰা হয়। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।